নমস্কাৰ মই সঞ্চিতাই মোৰ পুনৰ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি সপ্তমী পূজা দুৰ্গা পূজা উপলক্ষে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা শুভকামনা জ্ঞাপন কৰিছো। আজি সপ্তমী পূজা যিহেতু মই আজি প্ৰথম পূজা সেইবাবে মই এগছি বন্তি জ্বলাম বুলি ওলাই আহিছো আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। আহকচোন মই এগছি বন্তি জ্বলাও, পূজা মণ্ডপখনো কেনেকুৱা হৈছে অকণমান আপোনালোককো দেখুৱাও। আহক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি আহি আছো পূজা মণ্ডপলৈ। বৰ্তমান মই আহিছো, ৰিকি আহিছে আমাৰ। ৰিকি হাই কোৱা, ৰিকি হাই কোৱা, ৰিকি আহিছে। আমি আহিছো চাকি তাকি জ্বলাই আহি আছো। এতিয়া পূজা বুলি জেলেপি ল'ম, জেলেপি লৈ পেলাই ঘৰলৈ যাম। আহিছো এতিয়া জেলেপি ল'ব ৰৈছে, তাৰপিছত আমি ঘৰলৈ যাম। চাকি এগছ জ্বলালেহে ভাল লাগে পূজা বুলি মনটো, সেইবাবে সোনকালে ওলাই আহিলোঁ চাকি জ্বলাম বুলি। এতিয়া জেলেপি লৈ পেলাই আমি ঘৰলৈ আকৌ উভতি গৈ আছোঁ। আহি পালোহি পূজাৰ পৰা, সেৱা চেৱা কৰি পেলাই ঘৰ আহি এতিয়া পালোহি। পাই পেলাই জেলেপি আনিছিলোঁ যিহেতু জেলেপি দি একাপ চাহ খাই ল'লোঁ। তাৰপিছতে ভাবিলোঁ কি এতিয়া ভাত বনাওঁ। তাৰপিছত মই ভাবিছোঁ ভিডিঅ'টো এতিয়া সামৰোঁ। আপোনালোকক মই সেৱা কৰিবলৈ গৈছিলোঁ যিহেতু মই ভাবিলোঁ অকণমান ময়ো ভিডিঅ' কৰি ৰাখোঁ, যিহেতু আপোনালোকেও চাব পাৰিব। তেতিয়াহ'লে মই ভিডিঅ'টো সামৰোঁ। আৰু এটা কথা, আচলতে এইবাৰ কিবা পূজা লগাই নাই, কাৰণ মূৰ্তি যিহেতু স্থাপন কৰা নাই, ঘট ধৰিহে পূজা কৰা হৈছে, ঘট পূজা কৰা হৈছে। সেইবাবেই তাতে মানুহৰ মন চনবোৰো বেয়া, কৰোণাৰ কাৰণে পৰিৱেশটো মানুহৰ ভাল হৈ থকা নাই। তাতে পূজা মানে মূৰ্তি জনা নহ'লেও কিবা পূজা নালাগে দুৰ্গা মাৰ মূৰ্তি। তথাপিও যি কি নহওক আমিতো সেৱা কৰিবই লাগিব দুৰ্গা মাৰ ওচৰত। সেইবাবে মই আজি প্ৰথম পূজাৰ দিনাই এগছি চাকি জ্বলাই আমি সেৱা কৰি আহিলোঁ। তেতিয়াহ'লে মোৰ আজি ভিডিঅ'টো মই সামৰোঁ। প্লিজ মোৰ ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব, আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি ৰাখিব, মোৰ যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে প্ৰথমতেই পায়। এতিয়ালৈ আহিছোঁ পুনৰ এটা নতুন ৰেচিপি লৈ আকৌ ঘূৰি আহিম। ধন্যবাদ।